কবিতাৰ শিৰোনাম অসম আজি ৰঙা হ'ল। কথা আৰু আবৃত্তি কস্তুৰী ৰাজখোৱা। অসম আজি ৰঙা হ'ল। কালিলৈকে শুভ্ৰ অসম নিমিষতে ৰঙা হ'ল। ভয় আৰু আৰ্তনাদত অসমীয়াৰ কলিজা আজি জামুক বৰণৰ হ'ল। মুখত ওলমি থকা হাঁহিবোৰ ছিগি পৰা লতাৰ দৰে মৰহি গ'ল। কেঁচাপতীয়া সপোনবোৰ হঠাতে লেৰেলি গ'ল। কাৰোবাৰ এচি কোট ভুলে আজি সকলোকে কুঙা কৰিছে। অভিসাৰী মৃত্যুৱে আজি দেখোন ঘৰতে বাহৰ পাতিলে। কম্পিত হৃদয়ে কৈ উঠে সঘনে, শুনিব লাগিব নেকি আপোনজনৰ মৃত্যুৰ বাতৰি? নে নিজৰ মৃত্যুৰ খবৰে বোৱাব প্ৰিয়জনৰ চকু পানী? আশাসুধীয়া সপোনবোৰ ভাগি যোৱাৰ ভয় এটাই বৰ কয়ামনি কৰিছে। পৃথিৱীলৈ আহিছিলোহে মৰিমেই দেখোন বুলি কণমানি পোনাকেইটাইও ভাবিছে। মৃত্যু যদি সঁচাই শিল্প, এই শিল্প কিয় আজি ইমান অশোভনীয় হৈছে? শিল্প যদি উপভোগ্য, এয়া কিয় ইমান অসহনীয়? প্ৰভু, এনে মৃত্যু আমাক আৰু নালাগে। যমদূত, তুমি ঘূৰি চোৱা, যেনি আহিছিলা সেই বাটেৰে। ধন্যবাদ।